সাবস্ক্রাইব কৰক মৰিগাঁও কমেডি ক্লাব চেনেলটো আমাৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে যদি সোনকালে চাব বিচাৰিছে সেই বেল আইকনটো ক্লিক কৰি দিয়ক আৰু আমাৰ ভিডিঅ'বিলাক সোনকালে চাব পাৰিব ধন্যবাদ আৰু আমি ইতিমধ্যে আপোনালোকক জনাইছো এইগৰাকী বৰ্ষীয়ান অভিনেতাৰ আজি দেহাৱসান ঘটিলে পলো হাস্পতালত আৰু 6 বাজি সন্ধিয়া 6 বাজি 15 মিনিট হোৱাৰ লগে লগে আমালৈ আহিছিল সেই দুখ খবৰটো আৰু এনেদৰে এটা যুগৰ আজি অৱসান ঘটিল এটা অধ্যায়ৰ আজি পৰিসমাপ্তি ঘটিল এপলো হাস্পতালত আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছো তেওঁৰ নশ্বৰ দেহ পাঞ্জাৱৰ স্থিত তেওঁৰ বাসগৃহলৈ লৈ যোৱা হৈছে তেওঁক ৰাজ্যিক মৰ্যাদাৰে সেই কৃত্য সম্পন্ন কৰা হ'ব আৰু অশ্ৰুসিক্ত নয়নেৰে তেওঁক বিদায় জনাবৰ বাবে অজস্ৰ গুণমুগ্ধৰ তাত ভিৰ হোৱা পৰিলক্ষিত হৈছে সাংস্কৃতিক জগতৰ প্ৰতিগৰাকী ব্যক্তি তেওঁৰ সৈতে সম্পৰ্ক থকা প্ৰতিগৰাকী ব্যক্তি যিয়ে তেওঁক ভাল পাইছিল সকলো থপলি আহিছে চিকিৎসালয়খনলৈ আৰু তেওঁৰ কিছু সময় পূৰ্বে নশ্বৰ দেহ পাঞ্জাৱৰ স্থিত তেওঁৰ বাসগৃহলৈ লৈ যোৱা হৈছে অসংখ্য গুণমুগ্ধই ঢাপলি মেলি আহিছে চিকিৎসালয়লৈ আৰু তেওঁক শেষ বিদায় জনাবৰ বাবে তেওঁক শ্ৰদ্ধা জনাবৰ বাবে আহি তাত উপস্থিত হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে কৈছে যে তেওঁক ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰা হ'ব কাইলৈ তেওঁক নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হ'ব আৰু তেওঁ এই শেষ যাত্ৰাৰ এনেদৰে এতিয়া সকলো সমভাগী হোৱা পৰিলক্ষিত হৈছে সকলোৱে একেমুখে কৈছে অসমৰ সাংস্কৃতিক জগতৰ বাবে এয়া এক অপূৰণীয় ক্ষতি আজি বিয়লি 4:30 বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ গুৰুতৰ আছিল সেই খবৰ আমি প্ৰাইম টাইম বাতৰিৰ আৰম্ভণিতে আপোনালোকক জনাইছিলোঁ আৰু চিকিৎসকৰ বিশেষজ্ঞৰ চিকিৎসকৰ দলে তেওঁক উপযুক্ত চিকিৎসা প্ৰদান কৰিছিল উন্নত মানৰ চিকিৎসা প্ৰদান কৰিছিল আৰু অৱশেষত বিয়লিৰ ওচৰত হাৰ মানিলে এইগৰাকী বৰ্ষীয়ান অভিনেতাই জ্যেষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুত এনেদৰে এতিয়া চৌদিশে শোকৰ ছাঁ পৰিছে